গাইজ আজি জানুৱাৰী 15 তাৰিখ আৰু মাঘ মাহৰ 1 তাৰিখ। চ' গাইজ আৰু আপোনালোকক প্ৰথমে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু লগতে লেটকৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিলে। মই যাব ওলাইছোঁ আমাৰ বিহুতলীলৈ আৰু আপোনালোকক দেখুৱাই আছোঁ আমাৰ বিহুতলীত কি কি প্ৰগ্ৰাম হৈছে সেইবোৰ বিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু যিসকলে নতুনকৈ চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱ আৰু ঘৰৰ পৰিয়াললৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া গৈ আছোঁ মই বিহুতলীলৈ আৰু এতিয়া মই মানে খোজকাঢ়ি গৈ আছোঁ। ঘৰৰ পৰা বেছি দূৰ নহয়, খুব বেছি হ'লে আপোনাৰ কি 400 বা 500 মিটাৰ দূৰ হ'ব বিহুতলী। আমি একচুৱেলি ইয়াত মানে যৌথভাৱে আমি বিহু উদযাপন কৰোঁ আৰু ফাইনেলি মই আহি পাই গ'লোঁ বিহুতলীত। আৰু এয়া ঘৰ বনাইছে এনেধৰণে মানে বিহু আহিলেই মানে গাহৰি মাংস হৈছে মেইন আৰু এয়া গাহৰি মাংস কাটি আছে। আৰু এইফালে গাহৰি পেটুকা সিজাই ইয়াত ধুই আছে। চ' গাইজ এইখন এখন ন'টিছ ব'ৰ্ড আৰু এই ন'টিছ ব'ৰ্ডত মানে লিখা আছে কাৰ কি দায়িত্ব সম্পূৰ্ণভাৱে বহুত দিনৰ পৰা মানে পূৰ্বপুৰুষৰ পৰা ইয়াত মানে কি কয় ভোগালী বিহু উদযাপন কৰি আহিছে আৰু এতিয়াও আমি পৰম্পৰাগতভাৱে বহুত দিনৰ পৰা মানে পূৰ্বপুৰুষৰ পৰা ইয়াত বিহু উদযাপন কৰি আহিছে। আৰু ইয়াত দেখা পাইছে আমাৰ ইয়াত চব যৌথভাৱে বিহু উদযাপন কৰে। মোৰ পিছফালে দেখা পাইছে সকলো মানুহ আৰু ইয়াত আই মাতৃ আমাৰ বুঢ়া ডেকা সকলোৱে ইয়াত মিলি বিহু উদযাপন কৰা হয়। আৰু এতিয়া ট্ৰাইবেল হিচাপত বিহু আৰজ বা কি কয় বড়ো বাগৰুম্বা কৃষ্টি যিটো ডান্স এতিয়া বড়ো সংস্কৃতিৰ নৃত্য কৰা হ'ব। আৰু ইয়াৰ পিছত আমাৰ আৰু প্ৰগ্ৰাম থাকিব, আপোনালোকে চাই থাকক। बिसोरनि हानजानिनो सासे गाहाय जोंनि गासै रायजोफोरनि गेजेराव बेखौनो एसे निमाहा बिनाय थाबाय। আৰু মই ককাক কেইটামান বস্তুৰ বিষয়ে সুধিম আৰু এই বস্তুকেইটাৰ বিষয়ে আমি মানে বিশেষ ভালদৰে গম নাপাওঁ বড়ো ভাষাত কি কয়, সেইকাৰণে ইয়াৰ মানে ককাক সুধিম এইটো কি কয় ককা। लोगोसे जोंनि गामिनिनो आइजोफोराबो हेफाजाब होनो हागोन। सोरबा गोसो जायोब्ला बिसोरनि दामग्रा देग्राफोरजोंबो मोसायो आर'जोबनाय थाबाय आरो মই নাজানো ভালদৰে কি এই ইয়াত জাপচিৰিং বুলি কয় আৰু বাহিক চিফুং বুলি কোৱা হয়। আৰু এই আছিলে এতিয়া বলক আপোনালোকক দেখুৱাই আছোঁ আমাৰ বড়ো কালচাৰৰ ডান্স।
মোৰ পিছফালে পূৰা ভোজ ভাতৰ এইবিলাক মানে খাদ্য পূৰা বনাই আছে, ভাত চব্জি চব বনাই আছে আৰু ইয়াৰ পৰাই আমি সন্ধিয়া সময়ত মানে ভোজ ভাত খাম। আৰু এয়া গাহৰি মাংস বনাই আছে। গাহৰি মাংস নহ'লে বিহু আধৰুৱা, আৰু গাহৰি মাংস আৰু লাই পিঠাগুড়ি এইটো হৈছে মেইন আমাৰ বিহুৰ। খানা হ'ব এইটো। তাৰপিছত লোকেল খানা মানে বিভিন্ন আইটেমৰ শাকটো পিছফালে আছে, শাকটো দি বনোৱা হয় মাংসটো। মানে দালি, এইটো দালি ঢেঁকী দালি বনোৱা হয় এইটো শাকটো। মানে এইটো লোকেল চিকেন বনি আছে, এইটো লোকেল চিকেন হয়। বাবা ইয়াত ইমান ভিৰ কিয় কচোন? আমি গাহৰি কাটি আছোঁ কিহৰ কাৰণে? মাঘ বিহুৰ কাৰণে। আৰু এতিয়া কি হ'ব? আৰু এয়া হৈছে আমাৰ মানে ৰাইজৰ কি কয় ছেক্ৰেটাৰী। এতিয়া আমি মাংস পকাবলৈ ৰেডি হৈ আছোঁ। ঠিক আছে, সকলো ৰাইজৰ 1 কেজিকৈ মাংস দিম। আমাৰ ৰাইজত কেইটা ঘৰ আছে? আমাৰ ৰাইজত 50টা আছে। নেক্সট দুৰ্গেশ্বৰ তোমাৰে দুৰ্গেশ্বৰ বিছানী অমা বিছানী মান বেতন দিলে বিছানী বেতন। আৰু এতিয়া আমি গাহৰি পেটিকা খাবৰ কাৰণে বহিছোঁ। এতিয়া সময় হৈছে 4:30। এতিয়া মই আকৌ ঘৰৰ পৰা বিহুতলীলৈ গৈ আছোঁ। মানে মই ঘৰত একবাৰ আহিলোঁ মাংস থ'বলৈ কাৰণে, যিটো আপোনাক দেখুৱাইছিলোঁ। সেইটো হৈছে মানে মাংস ভগাই আছিলে, আৰু মাংস মাংসটো ল'লোঁ, আকৌ ঘৰলৈ আহিলোঁ। আৰু এতিয়া আকৌ আমি বিহুতলীলৈ যাম। আৰু এতিয়া 5 বজাৰ পৰা আমাৰ ইয়াত মানে ভোজ ভাত হ'ব। আৰু তাত মোৰ দায়িত্ব আছে, আপোনালোকক দেখুৱাইছিলোঁ অথনি এটা মানে কি কয় লিষ্ট। তাত যাৰ যি দায়িত্ব মানে ৰান্ধনী পালত যাৰ দায়িত্ব আছে, সেই ৰান্ধনীশালত ৰাতিপুৱাৰ পৰাই আছে। আৰু যাৰ ভাত ভগোৱা পাল আছে, তেওঁ এতিয়া যাম, মানে মোৰ ভাত ভগোৱা পাল আছে। আৰু মানে যাৰ যি চবৰে দায়িত্ব আছে, আৰু দায়িত্বটো আমাৰ মানে ছেক্ৰেটেৰী আৰু মেম্বাৰ এইবিলাক সকলোৱে মানে ভগাই দিয়ে। মানুহ ওপৰত খালো এতিয়াৰ পৰা মোক নিজে বুজিয়া জানো। এতিয়া সন্ধিয়া 6টা বাজিলে, আৰু এতিয়া আমি ভাত ভগাওঁগৈ। এতিয়া আমি ভাত ভগাব ৰেডি, আৰু এইফালে চাহ সকলোৱে ৰেডি হৈ আছে কাৰণে, আৰু কোনোবা ৰৈ আছে ভাত লৈ পিছফালে। ফাৰ্ষ্ট শ্ৰেণীত খাই হৈ গ'লগৈ, আৰু এতিয়া দ্বিতীয় শ্ৰেণীত বহিব ধৰিছে। পিছফালে চাই লওক, এতিয়া দ্বিতীয় শ্ৰেণীত বহিছে। जोंनि बे 50 घराव सोरहाबा अब्लाबो दिनै बेनिफ्राय गोदान बोसोरा जाहाथे जों बे हारिनि न'आव आरो इसोरा भगबाना जोंखौ आशीर्बाद खालामथों।
দে ফাইনেলি আমাৰ মেজিক জ্বলোৱা হৈ গ'ল পিছফালে আৰু এতিয়া আমাৰ ঘৰলৈ যাওঁ আৰু